সেইটো বেলেগ নহয় বলাৰ, সেইটো বুমৰাহ হয়, সেইটো শাহিন শ্বাহ আফ্ৰিদি নহয় তোমালোকৰ যে প্ৰথমটো আহিব ঈশান কিষাণে 6 মাৰি বহুত দূৰত পেলাই দিব। এইটো বুমৰাহ হয়, বিশ্বত এটা নাম আছে বুমৰাহ। ত' সেই নামটো ইজ্জত কৰিবা। কালি যিটো অৱস্থা আছিলে সেইটো অৱস্থা 2023 চনৰ 2022 চনৰ ৱৰ্ল্ড কাপত ভাৰতৰ অৱস্থা আছিলে, কিন্তু তাৰ পৰা আমাৰ যি অৰিজিনেল কিং হয় বিৰাট কোহলিয়ে খেলখন লৈ গুচি গ'ল। তোমালোকে কি কৰিলা? কেনেবাকৈ সি যদি 4 ভাগ কৰিবলৈ 70-80 ৰানটো পৰি যায়, কেনেবাকৈ সি যদি ঈশান কিষাণ লাষ্টলৈকে থাকিলহেঁতেন, তাকতো লাষ্টৰ পৰা 20-25 মানেই দিয়ে, অভিষেক শৰ্মা যদি থাকিলহেঁতেন, কি অৱস্থা হ'লহেঁতেন তোমালোকৰ প্ৰিমিয়াম বলাৰ? মই আগতে এটা কথা গম পাইছিলোঁ যে কুকুৰে ভুকিবলৈ আহে, ভুকে, হাতীক দেখি পলাই গুচি যায়, কিন্তু ইমান বেয়াকৈ পলাব আৰু হাতীয়ে ইমান বেয়াকৈ আক্ৰমণ কৰিব বুলি কেতিয়াও ভবা নাছিলোঁ। কালি খেলখনৰ আগমুহূৰ্তত মই এটা ভিডিঅ'ৰ জৰিয়তে কৈছিলোঁ যে তেওঁলোক হ'ল এটা কুকুৰ, হাতী দেখিলে ভুকিবলৈ আহে, বছ হাতীক দেখি পেলাই আকৌ পলাই গুচি যায়। সেইটোৱে হ'ল পাকিস্তানৰ নিয়ম। আৰু পাকিস্তানৰ খেলুৱৈসকলৰ গাত সিমান দুখ নাই যিমান দুখ পাব্লিকৰ গাত আছে, যিমান দুখ তেওঁলোকৰ মেডিয়াৰ গাত আছে। মেডিয়াই পাকিস্তানৰসকলক ইমান ওপৰত উঠাই দিয়ে নহয়, মানে এনেকুৱা লাগে যেন বিশ্বৰ সকলোতকৈ ভাল খেলুৱৈকেইটা, ভাল বলাৰকেইটা, ভাল অলৰাউণ্ডাৰকেইটা তেওঁলোকৰ ওচৰতে আছে। তেওঁলোকৰ এনেকুৱা ভাইব বনাই দিয়ে আৰু লাষ্টত গৈ বেলেগৰ ওচৰত জিকিলেও যেন তেনে মানে ইফালে গৈ সিফালে গৈ 1-2 লৈ গৈ জিকিলেও টিম ইণ্ডিয়াৰ ওচৰত থুকন দুখাই গুচি যায়গৈ। আচলতে কালি খেলখন আৰম্ভ হোৱাৰ আগমুহূৰ্তত মোৰ মনটোৱে গোন্ধাই আছিল বা প্ৰত্যেকজনৰ গোন্ধাইছিল যে এইবাৰ এতিয়ালৈকে যিমানবাৰ খেল হ'ল প্ৰত্যেকবাৰকে বেয়াকৈ হাৰিব এইবাৰ পাকিস্তান, আৰু সেইটোৱে হ'ল। আপুনি যদি চায় তেনেহ'লে প্ৰত্যেকজন বেটছমেনক হয়তো পাকিস্তানে হওক ভাৰতে হওক এটা পক্ষত ৰাখক, ঈশান কিষাণক এটা পক্ষত ৰাখক, প্ৰত্যেকটো বেটছমেনে ষ্ট্ৰাগল কৰিছে বলাৰৰ বিৰুদ্ধে। পাকিস্তানী বেটছমেনসকলেতো কৰিছেই, ইণ্ডিয়ান দুইটা বেটছমেনে ষ্ট্ৰাগল কৰা দেখা গৈছে, কিন্তু ঈশান কিষাণে কাকো ষ্ট্ৰাগল বোলা শব্দটো তেওঁৰ ডিক্সনেৰীতে নাই, ভয় বোলা শব্দটো তেওঁৰ ডিক্সনেৰীতে নাই। তেওঁৰ সন্মুখত দেখিছে এয়া পাকিস্তানী বছ মাৰিব লাগে। মই এটা কথা ভাবি আচৰিত হৈছোঁ, যদি কেনেবাকৈ ঈশান কিষাণৰ লগত অলপ দেৰি এটলিষ্ট 30-40টা বল অভিষেক শৰ্মাই খেলিলেহেঁতেন, তেনেহ'লে পাকিস্তানৰ অৱস্থা কি হ'লহেঁতেন? কাৰণ অভিষেক শৰ্মাৰ ডিক্সনেৰীটো ষ্ট্ৰাগল বোলা বস্তুটো, ভয় বোলা বস্তু তেওঁলোক নাই, ভয় বোলা বস্তু শব্দটো নাই। তেনেস্থলত সন্মুখত পাকিস্তান, তাতে স্পিন বলাৰ কি অৱস্থা কৰিলে সেইটো ভাবি আচৰিত হৈছে। এইটো কথা ঠিক, কালি পাকিস্তান যিটো কলম্বোৰ ষ্টেডিয়ামৰ যিটো বাউণ্ডেৰী যথেষ্ট দূৰ, তাৰ কাৰণে মই ভাবোঁ 175 স্ক'ৰ যে টিম ইণ্ডিয়া দিলে সেইটো 200 হ'ব লাগিছিলে। বেলেগ এটা ষ্টেডিয়াম হ'লে 200 হ'লহেঁতেন বা যি কি নহওক, সেই একেটা ষ্টেডিয়ামতে খেলি পেলাই, একেখন ফিল্ডতে খেলি পেলাই তেওঁলোকে 100 ৰান কৰিবলৈ উঠি পৰি লাগিছে, যেন তেওঁলোকে 100 ৰান কৰিলে জিকিবহে, এনেকুৱা ধৰণৰ কৰিছে। লাষ্টত গৈ পেলাই 114ত লাষ্ট মুমেণ্টত শাহিন শ্বাহ আফ্ৰিদি আহি পেলাই 2-এটা 4 মাৰি পেলাই তেওঁলোকৰ ইজ্জতটো বচালে, নহ'লেতো 100 তলত আউট হৈ গৈ পেলাই কালি নিজৰ ইজ্জতটো বিশ্ববাসীৰ আগত দাঙি ধৰিলেহেঁতেন পুনৰবাৰ পাকিস্তানে। তেওঁলোকেতো প্ৰতিবাদ দেখাই আছে যে কোন ভাপ হয়, কোন বেটা হয়, প্ৰত্যেকবাৰে দেখাই আছে, কিন্তু তাৰপিছতো এটা কথা ভাবি পেলাই আচৰিত হওঁ আমি যে প্ৰত্যেকবাৰে তেওঁলোকে কিয় ফেপেৰি পাতে। তোমালোকে বয়কট কৰিছিলা, তোমালোকৰ ইজ্জতটো বাচিলেহেঁতেন, কিন্তু নাই, তোমালোকে টিম ইণ্ডিয়াৰ লগত ফেপেৰি পতা অভ্যাসটো তোমালোকৰ আগৰ পৰা আছে, আৰু লাষ্টত ফলাফল তোমালোকে দেখিলাই। এইটো নহয় তেওঁলোকে এবাৰ হাৰিছে, এতিয়ালৈকে ওৱান ডে আৰু T20 ৱৰ্ল্ড কাপ 16খন মেচৰ মাত্ৰ এখনত তেওঁলোকে টুক্কাত জিকি গৈছে 2021 চনত। তাৰ বাহিৰে কোনো এখন খেলত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পৰা নাই। তেনেস্থলত তেওঁলোকৰ লগত কি কম্পিটিশ্যন কৰিব, তেওঁলোকৰ লগত কি ৰাইভেলৰি হ'ব, আপোনালোকে কওকচোন বাৰু। আৰু তথাপিও এতিয়া চাব, অলপ দিনলৈকে পাকিস্তানৰ যিখিনি মিডিয়া, তেওঁলোকে পাকিস্তানৰ যিখিনি খেলুৱৈ তেওঁলোকক অকণমান ৰোষ্ট কৰিব বা তেওঁলোকৰ যিখিনি বেয়া গুণ সেইখিনি কথা ক'ব, কি বেয়া খেলিলে, কি কৰিলে, মাত্ৰ 2 দিন বা 3 দিন, তাৰপিছত তেওঁলোকে আকৌ আহি যাব ফেপেৰি পাতিবলৈ। আমুকহে হ'ল, অভিষেক শৰ্মা টুক্কাহে, ঈশান কিষাণ এনেকুৱাহে, বুমৰাহ এনেকুৱাহে, বুমৰাহ যদি নেক্সট বাৰ আকৌ অপেনাৰটোৰ নাম কি আছিলে পাহৰিছোঁ, সি যদি আকৌ পায় আকৌ 6 মাৰিব, আমুকহে তামুকহে, কিন্তু কালি প্ৰথমটো বলত 3টা বল খাই 4 নম্বৰ বলটোত কেচ দি পেলাই গুচি গ'ল। আৰু শ্যাম আয়ুব তুমি দেখিছা এটা উইকেট গ'ল, তাৰপিছত আহি পেলাই তুমি টুক্কাত 6 মাৰিবলৈ কিয় আহিছা? প্ৰথমটো বলত তোমাৰ যেনে তেনে লাগি গ'ল, সেইটো যেনে তেনে লাগিছে, যেনে তেনে 6 হৈছে, কিন্তু পিছৰ বলটোত তুমি কি কৰিছা, তুমি বচাবলৈ চোৱা নাই, তুমি 4 মাৰিবলৈ চাইছা, কি হ'ল তোমাৰ অৱস্থা সেয়া। কেনেবাকৈ যদি সেইটো ভৰিত নেলাগিলে খুটিটো তোমাৰ 3 লুটি খাই যায়, আৰু সেইটো সন্মুখত কোন? বুমৰাহ। থাৰ্ডত আহিছে আমাৰ পাকিস্তানৰ কেপ্টেইন, পুৰা দমৰ ফিট ফাট হৈ পেলাই আহি পেলাই কি হৈছে, প্ৰথমটো বলত এটা বলত 4 মাৰিলে, পিছৰ বলটো আকৌ মাৰিব যায়। আবে সেইটো সন্মুখত বুমৰাহ হয়, সেইটো বেলেগ নহয় বলাৰ, সেইটো বুমৰাহ হয়, সেইটো শাহিন শ্বাহ আফ্ৰিদি নহয় তোমালোকৰ যে প্ৰথমটো আহিব ঈশান কিষাণে 6 মাৰি বহুত দূৰত পেলাই দিব। এইটো বুমৰাহ হয়, বিশ্বত এটা নাম আছে বুমৰাহ। ত' সেই নামটো ইজ্জত কৰিবা। ইনে বুমৰাহ হোৱা নাই হা, এনেই T20 1 নম্বৰ বলাৰ বৰ্তমান হৈ থকা নাই, ৰেংকিঙত নহ'ব পাৰে, কিন্তু সকলোৱে মানে T20 1 নম্বৰ বলাৰ বৰ্তমান বুমৰাহ, এনেই হোৱা নাই, টুক্কাত হোৱা নাই।
কিবা এটা গুণ আছে, কিবা এটা টেলেণ্ট আছে, সেইটো টেলেণ্টৰ ইজ্জত কৰা। তোমালোকৰ 2টা উইকেট গৈছে প্ৰথম অভাৰতে, ছেকেণ্ড অভাৰতে, তোমালোকে অকল সংযম হৈ খেলা নাই। বুমৰাক 6 মাৰিব লাগে, ডকুমেণ্টাৰী বনাব লাগে, চিনেমা বনাব লাগে, কি হ'ল তোমালোকৰ? সেইটো অৱস্থা হ'ল। 2-3 দিনৰ পিছত তোমালোকে আকৌ ফেব্ৰুৱাৰী পাতিবা, আমি ইণ্ডিয়াৰ লগত খেলিলে ইণ্ডিয়াৰ অৱস্থা এইটো কৰি, আমাৰ স্পিন বলাৰ আমুকহে, আমাৰ এনেকুৱা এটা স্পিন বলাৰ আছে, আমুক কেনেকুৱা আছে কালি দেখা গ'ল। কি কৰিলা তোমালোকে? এটলিষ্ট তোমালোকে যুঁজটো দিয়া, যুঁজো দিব নোৱাৰিলা। 100 ৰান কৰিবলৈ তোমালোকৰ অৱস্থা বেয়া হৈ গ'ল না। তোমালোকৰ প্লাষ্টিক কিঙে কি কৰিলে? এনেকুৱা এটা বলত আউট হ'ল যিটো বলত তেওঁ সেইটো 4-6 বেলেগ এটা বেটছমেন ঈশান কিষাণে হয়তো বহুত দূৰত পেলাই দিলেহেঁতেন, 2 নম্বৰ বাউণ্ডেৰীত পেলাই দিলেহেঁতেন। আৰু তোমালোকে কি কৰিলা? এইটো কি বাবৰ আজমে কি কৰিলে? বল হৈ গুচি গ'ল। সেয়া তোমালোকৰ কিং। কালি যিটো অৱস্থা আছিলে সেইটো অৱস্থা 2023 চনৰ 2022 চনৰ ৱৰ্ল্ড কাপত ভাৰতৰ অৱস্থা আছিলে। কিন্তু তাৰ পৰা আমাৰ যি অৰিজিনেল কিং হয় বিৰাট কোহলীয়ে খেলখন লৈ গুচি গ'ল। তোমালোকে কি কৰিলা? তোমালোকৰ কোনটো বেটছমেনে ভাল খেলিলে মোক কোৱাচোন? উছমান খানে অকণমান ভাল খেলিলে, তাকো মোৰ সেইটো আশা নাছিলে, এই খেলিছে খেলিয়ক দিয়ে, মোৰ কোনো তাৰ প্ৰতি ভয়ো নাই। মই জানোৱেই তাক, উছমান খানক জনা আছে যে ই কিমানৰ বেটছমেন হয়। ই খুব বেছি 4-5টা বল খেলিব, তাতকৈ বেছি খেলিব নোৱাৰে। কিন্তু অকণমান খেলিলে, 30টামান বল খেলিলে, অকণমান আগবঢ়াই থৈ গুচি গ'ল। আৰু সি নমৰা হ'লে হয়তো পাকিস্তানৰ 100ও নহয়, 90ও নহয়। এইটো অৱস্থা হৈছিলে কালি তোমালোকৰ। আৰু তোমালোকৰ প্ৰিমিয়াম ফাষ্ট বলাৰ অৱস্থা কি হ'ল? 2 অভাৰ 30 ৰান, 31 ৰান। কেনেবাকৈ সি যদি 4 অভাৰ কৰিবলৈ 70-80 ৰানটো পৰি যায়। কেনেবাকৈ সি যদি ঈশান কিষাণ লাষ্টলৈকে থাকিলহেঁতেন, তাকতো লাষ্ট অভাৰত 20-25 মাৰি দিয়ে, অভিষেক শৰ্মা যদি থাকিলহেঁতেন, কি অৱস্থা হ'লহেঁতেন তোমালোকৰ প্ৰিমিয়াম বলাৰ? এইটো টিম লৈ তোমালোকে ইণ্ডিয়াৰ লগত ফেব্ৰুৱাৰী পাতিবলৈ আহা, তোমালোকৰ কথা বৰ এনেকৈ নাই হ'ব। এনেকৈ ফেব্ৰুৱাৰী পাতিবলৈ নাহিবা, বয়কট কৰিবা, তোমালোকৰ কাৰণে বেষ্ট। 2 পইণ্ট দি দিবা ইণ্ডিয়াক, জাৰ্চি দি দিয়া, তোমালোকৰ কাৰণে বেষ্ট। এটলিষ্ট ইজ্জতটো বাচিব। ধন্যবাদ।